বাইদেউ গাটো কেনেকুৱা পাইছে এতিয়া এতিয়া অলপ ভাল পাইছো গেছৰ টেবলেট খাইছো যে বাইদেউ পটককে টেবলেট খাই নিদিব আকৌ ডক্টৰে খাবলৈ দিছে তেনেহলে ঠিকে আছে বাৰু আমাৰ যে খবৰটো শুনি ইমান ভাল লাগিছে কি খবৰ আপোনালোকে বোলে ফেঞ্চি বজাৰ পৰা কেঁচুৱা এটা কিনিব কণ্টলীয়া চৰ চিনি পাও তই পাগল হৈছ নেকি ফেঞ্চি বজাৰৰ পৰা কেঁচুৱা কিনে কোনোবাই মই তেহেঁত দুজনী কৈছো বোলে গণেশগুৰি বজাৰৰ পৰা কিনো মই চাই দিম হ'ব বাৰু এতিয়া লাজ কৰিব নালাগে ইয়াতো প্ৰকৃতিৰে নিয়ম আমি মানে লওকচোন মাইনাৰ কাৰণে আগতীয়াকে কিবা এটা আনিছিলো আমাৰ ফালৰ পৰা মানে বেবী ক্ৰীম এটা আছে আৰু তৰাদিনীৰ ফালৰ পৰা বেবী পাউডাৰ একেলগে পেক কৰি দিছো মই মানে চাই কেঁচুৱাটোৱে দিম বুলি ভাবিছো কি হৈছে তৰা ছাৰ তোমালোকে ডক্টৰতকৈ ওপৰ নেকি তাই বমি হোৱা দেখি গিফ্ট লৈ আহিলে যে তাই এক্সেছ গেছ হোৱাৰ বাবেহে বমি হৈছে গেছহে হৈছে ছাৰ আমি গৈ থাকো নেকি গৈ থাকো যোৱা ডিউটি কৰাকৈ যোৱা ছাৰ এইটো দেখোন তাই পাহৰিয়ে গ'ল চাওঁ এই তৰা হ'ব দিয়ক এদিনটো লাগিবই মই গৈয়ে থাকো নেকি